जिथि 3 बोसोरसालिया खौसेथि जुथुमा सानथामनि हाबाफारिजों खुंफुंदों आसामनि पूर्वांचल तामां बुद्ध संघआ। चिरां जिल्लानि सिङाव थानाय मालिबिटा केवालिं गम्बायाव सानथामनि हाबाफारिजों मेहेरगोनाङै खुंफुंनाय 3 बोसोरसालिया खौसेथि जुथुमाया दिनै जोबथा सान। बे जोबथा सानावनो दिनै गेवलां मेलाव गोबां दाब दाब जायगानिफ्राय तामां धोरोमनि सुबुंफ्रा नुजाथियो। बे हाबाफारियावनो दिनै गाहाय आलासि नुजाथिफैदों एमएलए जयन्त बसुमतारी, एमसिएलए माधव चन्द्र छेत्री, गोरखा डेभेलपमेन्ट काउन्सिल चेयारमेन प्रेम तामांजों लोगोसे गोरखा समाज आरो बुद्ध धोरोमनि दैदेनगिरिफोरा नुजाथियो। फै बिदिब्ला एमएलए जयन्त बसुमतारी, एमसिएलए माधव चन्द्र छेत्री मोना बे हाबाफारिनि बिसय मा फोरमायखो नायनि। मालिबिटा ओनसोलाव जोंहा गुरुंफ्रा बिथांमोनहा लामा तामां मोनसे हारिसा दङ। बे हारिसाया दिनैहाय बौद्ध धोरोमनि बोसोरथामारि मोनसे हाबाफारि बिथांमोनहा लादों, कनफारेन्स मोनसे लादों। दा बेयाव फैनानै आं जोबोद मोजां मोनदों जे नैबे ओनसोलनि जेंना जेंगोनाखौ मिथिनो मोनदों। बे ओनसोलनि बिथांमोननि तामांफोरनि बिथांमोननि राङारि बेबस्था, सरकारि माखासे सुजुग सुबिदाफ्रा माबायदि जादों जायाखै बे खोथाखौ मिथिनो मोनना आं जोबोद मोजां मोनदों। आरोबाव जिथु बुद्ध धोरोमनि खोथा, शान्तिनि खोथा बुंदों, दिनै जों शान्तिनि बाथ्रा बुङो। बे जिखुनु मोनसे बे इजिमफ्रा मिलायनायखाय आं जोबोद गोजोननाय मोनदों। আজি আমার বিটিআরর চিরাং জিলার একেবারে উত্তর পারত যে আমার নিসিমা সমষ্টি, ইয়ার একেবারে ভূটান বর্ডারত বাগমারা যে মালিবিটা বুলি কয়, তাত আমার অল আসাম বৌদ্ধ সংঘর এটা কেন্দ্রীয় অধিবেশনটো সম্পন্ন হৈ আছে। আজি 3 দিন, আজি অন্তিম দিন 17, 18, 19 তাৰিখে তেখেতসকলে ইয়াত প্ৰগ্ৰামটো আয়োজন কৰিছে। ইয়াত বিটিআৰটো শান্তি হৈছে, বিটিআৰ উন্নতি হৈছে, বিটিআৰত গোৰ্খাসকলক সুৰক্ষিত আছে। তো বিটিআৰত এটা ভাল মেছেজ দিবৰ কাৰণে তেখেতে আসাম লেভেলৰ এটা প্ৰগ্ৰামটো ইয়াত আয়োজন কৰিছে। তাৰ বাবে মই এই বৌদ্ধ মহাসংঘৰ সম্পূৰ্ণ সদস্যক বা নেতৃত্বসকলক মই ধন্যবাদ দিছোঁ। আৰু তেখেতসকলে যোৱা 3 দিন ধৰি নিশ্চয় ইয়াত ভাল পৰিৱেশ এটা পাইছে। আৰু অলপ কষ্ট যদি হৈছে, এই কষ্টটো আপোনালোকে বিশেষভাৱে ক্ষমা বিচাৰিছোঁ তেখেতসকলক। আৰু ভৱিষ্যতত এনেকৈ আমাৰ এৰিয়াত সকলো জাতি জনগোষ্ঠীয়ে আহি আমাৰ বিটিআৰটো এটা শান্তিময় বিটিআৰ হৈছে বুলি এটা এক্সাম্পল হিচাপে আগবঢ়াই দিবলৈ মই আহ্বান জনাওঁ। আজি পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘ কেন্দ্ৰীয় সমিতিৰ 17, 18, 19 তাৰিখৰ আমাৰ 10th ত্ৰিবাৰ্ষিক সংযুক্ত ইউনাইটেড অধিৱেশন আমাৰ বৰ্তমান চলি আছে। আজি আম সভাৰ দিন, আজি ওপেন সেশন বুলি কোৱা হয়। ওপেন সেশনত আজি বিভিন্ন আমি আমন্ত্ৰিত কৰি মাতি অনা অতিথিবিলাক আজি বৰ্তমান চলি আছে, আহি আছে। বৰ্তমানলৈকে আমাৰ 31 নম্বৰ চিটি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া আহি পাইছে। লগতে আমাৰ বিটিআৰৰ এমচিএলএ মাধৱ চন্দ্ৰ ছেত্ৰীজী আহি পাইছে। তাৰপিছত বৰ্তমান আমাৰ জিডিচিৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াও আহি আছে। তো এনেকৈ আমি নিমন্ত্ৰণ কৰি মাতি আনা বিভিন্ন যেনেকৈ কেবিনেট মন্ত্ৰী আমাৰ নন্দিতা গাৰ্লিছ ডাঙৰীয়া অলপ পিছতে ইয়াতে আহিব বুলি আমি গম পাই আছো। তেনেকৈ ইয়াতে আমাৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা বৰ্তমান ইয়াতে আমাৰ এই প্ৰগ্ৰামত পূৰ্বাঞ্চল তামাং বৌদ্ধ সংঘৰ কেন্দ্ৰীয় সমিতিৰ যি অধিৱেশন আছে ইয়াতে আহি পাইছে। তো আমি এইটোৱে আশা কৰিছোঁ এই অধিৱেশনটো সম্পূৰ্ণৰূপে আমি এই সমাপ্ত কৰিব পাৰে, সম্পূৰ্ণৰূপে ভালকৈ সমাপ্ত কৰিব পাৰে। এইটোৱে আমি আয়োজক সমিতি হৈ পেলাই এইটোৱে কামনা কৰিছোঁ।